2026 বৰ্ষত D.El.Ed পেড এক্সাম অনুষ্ঠিত হৈ যোৱা যিমানখিনি আপোনালোকে সম্ভাৱ্য কাট অফ আপোনালোকক এই ভিডিঅ'ত মই আপোনালোকক জনাই দিম আপোনালোকে কিমান মাৰ্ক পাইছে আৰু আপোনালোকৰ সেই মাৰ্কৰ তুলনাত কাট অফ কিমান যাব আৰু আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা D.El.Ed এক্সামিনেশ্যন দিছিলে আৰু আপোনালোকে কাউন্সেলিং কৰোঁতে ফাৰ্ষ্ট প্ৰিফাৰেন্স কি দিছিলে আৰু সেইখন আপোনালোকে ইনষ্টিটিউচনে পাবনে নাই বা কিমান মাৰ্কত পাব আপোনালোকে গোটেইখিনি এই ভিডিঅ'টিৰ পৰাই জানিবলৈ পাৰিব পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ আপোনালোকে যদি 30ৰ তলতো আছে তেতিয়া আপোনালোকে পাবলৈ সক্ষম হ'ব কিন্তু আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণ কৰি চাওক তাৰ পিছতহে আপোনালোকৰ যিসমূহ প্ৰশ্ন সেইসমূহ এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনৰ যোগেদি মোলৈ আপোনালোকে প্ৰেৰণ কৰিব ঠিক আছে তাৰ পিছত মই নেক্সট ভিডিঅ' আপোনালোকক লৈ আহিম পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ যে ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যায় অল অভাৰ কাট অফ বুলি তেনেকুৱা নাই মাত্ৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আৰু আপোনালোকৰ ইনষ্টিটিউচন ৱাইজ কাট অফ যায় ঠিক আছে কেৱল ডিষ্ট্ৰিক্টখনৰ ওপৰতে নিৰ্ভৰ নকৰে আপোনালোকৰ সেই ইনষ্টিটিউচনখনৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে কিমান কাট অফ যাব বহুতে বুজি নাপায় অল অভাৰ কাট অফ বুলি ভাবি থাকে তেনেকুৱা নহয় আপোনালোকৰ পোনপ্ৰথমতে ডিষ্ট্ৰিক্ট ৱাইজ তাৰ পিছত আপোনালোকৰ ইনষ্টিটিউচন ৱাইজ হ'ব কাট অফটো ঠিক আছে আৰু আপোনালোকৰ কেটেগৰী ৱাইজটো থাকিবই আৰু আৰ্টছ ছায়েন্স দুই ধৰণৰ থাকিব ছায়েন্সটো এক্সট্ৰাকৈ কাট অফ যাব আৰু আৰ্টছ এণ্ড আদাৰ্ছ যিটো নেকি কমাৰ্চো হয় ঠিক আছে তেওঁলোকে যিটো নেকি আপোনালোকৰ আৰ্টছৰ বিভাগতে পৰিব কমাৰ্চসকলেও আপোনালোকৰ বাবে এক্সট্ৰা কাট অফ যায় ঠিক আছে এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত আমি যদি যোৱা বৰ্ষৰ আমি তুলনা কৰিবলৈ যাওঁ যোৱা বৰ্ষৰ কিমান আহিছিলে সেইটোৰ তুলনাত আপোনালোকে এই বৰ্ষৰ বাবে 2-1 বেছি ল'ব পাৰে কাৰণ এইবাৰ যিহেতু কেণ্ডিডেটৰ সংখ্যা বাঢ়িছে সেইবাবে আপোনালোকে যোৱা বৰ্ষত যদি 57 গৈছিলে এইবাৰ আপোনালোকে 58-59 ধৰিব পাৰে ঠিক আছে এইটো ছায়েন্সৰ কৈ আছোঁ আনৰিজাৰ্ভৰ মই সকলো ডিষ্ট্ৰিক্টৰ ডাইট ইনষ্টিটিউচনখনৰ ওপৰত আপোনালোকক মই মন্তব্য দিম কাৰণ সকলো আপোনালোকৰ ইনষ্টিটিউচনৰ ওপৰত কোৱাটো বহু দীঘলীয়া হ'ব আৰু আপোনালোকৰ বাবে গোটেইখিনি ভিডিঅ'টো চাব নোৱাৰিব আপোনালোকে ঠিক আছে আপোনালোকেও আমনি পাব সেইবাবে মই এই ভিডিঅ'টি অকণমান শ্বৰ্ট কৰিব বিচাৰিছোঁ আৰু যিটো নেকি ডাইট আপোনালোকৰ প্ৰত্যেকটো জিলাতে ডাইট ইনষ্টিটিউচন থাকে সেইবাবে ডাইটখনেই হৈছে আটাইতকৈ আপোনালোকৰ যিটো নেকি কাট অফ বেছি যায় আৰু আটাইতকৈ চিট থকা হৈছে আপোনালোকৰ ইনষ্টিটিউচন সেইবাবে মই ডাইটখনেই লৈ আহিছোঁ ঠিক আছে পোনপ্ৰথমতে আপোনালোকক মই বৰপেটা ডিষ্ট্ৰিক্টৰ জনাই দিছোঁ বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকে চাব ছায়েন্সৰ আনৰিজাৰ্ভৰ আপোনালোকে 57 আৰু যিসকল OBC তেওঁলোকে OBC বা MOBC তেওঁলোকৰ 49.25 গৈছিলে আৰু STP 51 SC 48 PWD 43 EWS 49 গৈছিলে যোৱা বৰ্ষৰ হয় এইটো আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ নেক্সট হৈছে আৰ্টছ ষ্ট্ৰীমৰ আপোনালোকৰ আনৰিজাৰ্ভৰ 51 OBC MOBC সকলৰ 42 STP 40 SC 47 PWD 17.75 EWS 43 কাৰ্বি বডো ইয়াতে দেখিছে আপোনালোকে যিসমূহ ইয়াত কোনো ধৰণৰ আপোনালোকে ইয়াত সংখ্যা দেখা নাই নাম্বাৰছ দেখা নাই সেইসমূহত কিন্তু চিট কমপ্লিট হৈছে ঠিক আছে চিট কমপ্লিট হ'লে আগৰ পৰা সেইটো ফুল থাকে সেইবাবে আপোনালোকে সেইখিনি নেদেখিব এতিয়া নেক্সট ডিষ্ট্ৰিক্টখন আপোনালোকে বঙাইগাঁও ডিষ্ট্ৰিক্টত চাব ডাইট বঙাইগাঁও ছায়েন্সৰ 60 আনৰিজাৰ্ভৰ OBC MOBC সকলৰ 54 STHৰ 31 STPৰ 60 SC 58 EWS 52 নেক্সট হৈছে আৰ্টছ বা কমাৰ্চৰ আনৰিজাৰ্ভৰ 50 OBC MOBC সকলৰ 43 STP 37 SC 41 PWD 30 EWS 28 আপোনালোকৰ নেক্সট ডিষ্ট্ৰিক্টখন হৈছে কাছাৰ আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা এক্সামিনেশ্যন দিছিলে আৰু কিমান মাৰ্ক পাইছে সেইটো আপুনি এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাই দিব তাৰপিছত মই আপোনালোকক ৰিপ্লাই কৰিম যে আপুনি সেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত পাবনে নাই আৰু মই আপোনালোক ইয়াতে এটা কথা জনাই দিছোঁ ৰাউণ্ড 1ৰ কাট অফটো আপোনালোকৰ 3 আপোনালোকৰ আগষ্টত আহিব ঠিক আছে আপোনালোকৰ ৰিজাল্টসমূহ দিব আৰু 4 আগষ্টৰ পৰা আপোনালোকৰ এডমিশ্যন চলিব আৰু আপোনালোকৰ 4 পৰা 6 আগষ্টলৈকে আপোনালোকৰ ফিজিকেল এডমিশ্যন আপোনালোকে যিখন ডিষ্ট্ৰিক্টত চিলেক্ট কৰিছিলে সেইখনত গৈ পেলাই আপোনালোকে এডমিশ্যনটো কৰিব লাগিব ঠিক আছে নেক্সট হৈছে আপোনালোকৰ কাছাৰ ডিষ্ট্ৰিক্টত চাব ছায়েন্সৰ আনৰিজাৰ্ভৰ 56 OBC MOBC সকলৰ 50 STHৰ 50 STP 37 SC 55 EWS 52 নেক্সট হৈছে আৰ্টছ আৰু আপোনালোকৰ যিটো নেকি কমাৰ্চ হয় সেইটোৰ আনৰিজাৰ্ভৰ 49 OBC MOBC সকলৰ 40 STHৰ 31 STP 4 SC 45 EWS 30 নেক্সট ডিষ্ট্ৰিক্টখন হৈছে আপোনালোকৰ দৰং ডিষ্ট্ৰিক্টৰ যোৱা বৰ্ষত গৈছিলে আপোনালোকৰ আনৰিজাৰ্ভ ছায়েন্সৰ 58 আৰু আপোনালোকৰ OBC MOBC সকলৰ গৈছিলে 52 আৰু STP গৈছিলে 52 SC গৈছিলে 41 PWD 41 EWS 53 আৰ্টছ বা কমাৰ্চৰ চাব আনৰিজাৰ্ভৰ 52 OBC MOBC সকলৰ 43 STHৰ আপোনালোকৰ 12 পাইছিলে আৰু STP 47 SC 39 PWD 27 EWS 47 পাইছিলে নেক্সট হৈছে ধেমাজি ডিষ্ট্ৰিক্টৰ ঠিক আছে আপোনালোকৰ ডাইট ধেমাজি চাব ছায়েন্সৰ আনৰিজাৰ্ভৰ 57 OBC MOBC সকলৰ 50 STP 50 SC 57 আৰু আৰ্টছ বা কমাৰ্চৰ হৈছে আনৰিজাৰ্ভৰ 47 OBC MOBC সকলৰ 40 STHৰ 39 STP 42 SC 39 PWD 19 নেক্সট হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ ছায়েন্স ষ্ট্ৰীমটো চাব আপোনালোকে
সায়েন্স ষ্ট্ৰীমৰ আপোনালোকৰ আনৰিজাৰ্ভৰ 54 দিয়া হৈছে, OBC MOBC সকলৰ 40 দিয়া হৈছে, STP 19 দিয়া হৈছে, SC 39 দিয়া হৈছে, PWD সকলৰ 20 দিয়া হৈছে, EWS সকলৰ 45 দিয়া হৈছে আৰু আৰ্টছ বা কমাৰ্চৰ চাব আপোনালোকে আনৰিজাৰ্ভৰ 47 দিয়া হৈছে, OBC MOBC সকলৰ 40 দিয়া হৈছে, STP 17, SC 38, PWD 24, EWS 32 এইসমূহ গৈছিলে আপোনালোকৰ যোৱা বৰ্ষৰ কাট অফ। ঠিক আছে, যোৱা বৰ্ষৰ লগত তুলনা আপোনালোকে কৰিবলৈ গ'লে আপোনালোকে এক বা দুই এটা আপোনালোকে বঢ়াই ল'ব পাৰে। ঠিক আছে, তাতোতকৈ অত্যাধিক আপোনালোকৰ কাট অফ নাযায়, যিহেতু যোৱা বৰ্ষতো আপোনালোকৰ কেণ্ডিডেট বেছি আছিলে, তাৰ তুলনাত অকণমান বেছি হয়, কিন্তু আপোনালোকৰ যিসমূহ পেপাৰ টাফ বা আপোনালোকৰ মডাৰেট গোটেইখিনি ছেম হয়। ঠিক আছে, কিমান টাফ আছিলে কিমান ইজি আছিলে গোটেইখিনি ছেমেই হয়, পেটাৰ্ণবিলাক প্ৰত্যেকটো বছৰতে ছেম থাকে। ছায়েন্স আপোনালোকৰ ডিব্ৰুগড় আপোনালোকৰ যিটো নেকি ডিব্ৰুগড় আপোনালোকৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা চাব আপোনালোকে ডাইট ডিব্ৰুগড় আপোনালোকে যিটো নেকি ছায়েন্স ষ্ট্ৰীমৰ হয় সেইটো হৈছে আনৰিজাৰ্ভৰ 52, OBC MOBC সকলৰ 44, STP 43, SC 47, EWS 48। নেক্সট হৈছে আৰ্টছ আৰু আপোনালোকৰ কমাৰ্চ সকলৰ আনৰিজাৰ্ভৰ 51, OBC MOBC সকলৰ 46, STH 29, STP 45, SC 38, EWS 13। নেক্সট হৈছে আপোনালোকৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত চাব আপোনালোকে ছায়েন্সৰ আপোনালোকৰ আনৰিজাৰ্ভ 41, OBC MOBC সকলৰ 27, STH 40, STP 21, SC 32, EWS 28 আৰু আৰ্টছ বা কমাৰ্চৰ হৈছে আনৰিজাৰ্ভৰ 41, OBC MOBC সকলৰ 24, STH 40, STP 23, SC 28, PWD 20, EWS 18। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আপোনালোকে চাব ইয়াতে আপোনালোকৰ ছায়েন্সৰ আনৰিজাৰ্ভ 48, OBC MOBC সকলৰ 27, STP 46, SC 44, EWS 40। নেক্সট হৈছে আপোনালোকৰ আৰ্টছ আৰু কমাৰ্চৰ আনৰিজাৰ্ভৰ 41, OBC MOBC সকলৰ 28, STH আপোনালোকৰ 15, STP 37, SC 35, PWD 3, EWS 30। আপোনালোকৰ বাবে মই আপোনালোকৰ বহুতো তথ্য আনি দিছোঁ, সেইবাবে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ এই চেনেলটোত ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আমি নেক্সট এতিয়া ডিষ্ট্ৰিক্টখন চাওঁ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে গোলাঘাট ডিষ্ট্ৰিক্টত। ছায়েন্সত চাব আপোনালোকে 55 আনৰিজাৰ্ভত 55, OBC MOBC সকলৰ 50, STH 27, STP 48, SC 47, EWS 34। নেক্সট হৈছে আপোনালোকৰ আৰ্টছৰ আনৰিজাৰ্ভ 51, OBC MOBC সকলৰ 46, STH 16, STP 45, SC 46, PWD 8, EWS 43। কোনোবাটো কেটেগৰীৰ আটাইতকৈ কমো কাট অফ যাব পাৰে, বেছিও যাব পাৰে। ঠিক আছে, আপোনালোকে সেইটো চাই ল'ব। ইয়াত হাইলাকান্দিত হৈছে ছায়েন্সৰ আনৰিজাৰ্ভ 62, OBC MOBC সকলৰ 56, STH 30, SC 61, PWD 31, EWS 61 আৰু আপোনালোকৰ আৰ্টছ বা কমাৰ্চৰ হৈছে 52 আনৰিজাৰ্ভ, OBC MOBC সকলৰ 41, STH 27, STP 25, SC 52, PWD 32, EWS 46। আৰু এটা কথা জানক আপোনালোকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে কিন্তু D.El.Ed ইনষ্টিটিউশ্যন নাই। ঠিক আছে, আপোনালোকৰ প্ৰত্যেকে যিসকলে নাজানে বাৰু প্ৰত্যেকে সেইটো বিষয়ে আপোনালোকৰ প্ৰত্যেক ডিষ্ট্ৰিক্টত যিহেতু আপোনালোকৰ D.El.Ed ইনষ্টিটিউশ্যন নাই, সেইবাবে কোনোখন ডিষ্ট্ৰিক্টত আটাইতকৈ কাট অফটো বেছি যায়। যিসমূহ ওচৰৰ ডিষ্ট্ৰিক্টত কিন্তু D.El.Ed নাথাকিলে যিহেতু D.El.Ed ইনষ্টিটিউশ্যন নাথাকিলে ওচৰৰ ডিষ্ট্ৰিক্টসমূহৰ কেণ্ডিডেটে কৰে, সেইবাবে কোনোখন ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে তিনিচুকীয়াৰ। ছায়েন্সটো কৈ দিছোঁ আপোনালোকক আনৰিজাৰ্ভৰ 51, OBC MOBC সকলৰ 48, STP 45, EWS 22 আৰু ইয়াতে বহুতে মোক সুধিব পাৰে যিটো নেকি খালী ৰৈ গৈছে সেইসমূহ কি? এইসমূহ হৈছে আপোনালোকৰ কমপ্লিট ছিট হৈছে। ঠিক আছে, কমপ্লিট হৈছে, এইসমূহ ছিট আগৰ পৰাই ফুল আছে, সেইবাবে আপোনালোকে এইখিনি এনেকৈ দেখিছে। আৰু ইয়াত আপোনালোকৰ আৰ্টছৰ চাব আনৰিজাৰ্ভৰ 50, OBC MOBC সকলৰ 45, STH 35, STP 41, SC 44, EWS 30। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে যোৰহাট। যোৰহাটৰ পৰাও মোক বহুতে সুধি আছিলে এই কমেণ্ট যোগেদি, মই আপোনাক জনাই দিছোঁ। এইখিনি আপোনালোকে মন দি শুনিব। ছায়েন্সৰ 60 আনৰিজাৰ্ভ, OBC MOBC সকলৰ 53, STH 33, STP 53, SC 57, EWS 56। নেক্সট হৈছে আৰ্টছৰ আপোনালোকৰ আনৰিজাৰ্ভ 56, OBC MOBC সকলৰ 52, STH 37, STP 46, SC 48, EWS 46। নেক্সট ডিষ্ট্ৰিক্টখন হৈছে মাজুলীত ছায়েন্স 57 আপোনালোকৰ আনৰিজাৰ্ভ, OBC MOBC সকলৰ 52, STP 52, SC 46, EWS 53। নেক্সট হৈছে আপোনালোকৰ আৰ্টছৰ আনৰিজাৰ্ভ 53, OBC MOBC সকলৰ 40, STP 47, SC 41, PWD 43, EWS 41। নেক্সট হৈছে আপোনালোকৰ কামৰূপ ডিষ্ট্ৰিক্ট আপোনালোকে চাই ল'ব। ইয়াতে ছায়েন্স আপোনালোকে দিয়া হৈছে ছায়েন্স ষ্ট্ৰীমৰ আপোনালোকে আনৰিজাৰ্ভ 59, OBC MOBC সকলৰ 51, STH 46, STP 49, SC 59। নেক্সট হৈছে আৰ্টছৰ আপোনালোকে EWSটো ৰৈ গৈছিলে বাৰু, EWSটো 53। ঠিক আছে, এতিয়া আৰ্টছৰ আপোনালোকে চাব আনৰিজাৰ্ভ 54, OBC MOBC সকলৰ 46, STH 34, STP 44, SC 46, PWD 25 আৰু EWS 43। এজনে মোক সুধিছিলে, আপোনাক মই কৈ দিছোঁ
এই কামৰূপ ডিষ্ট্ৰিক্টত চাব আপোনালোকে যোৱা বৰ্ষৰ আপোনালোকে তুলনাটো কৰক আৰু এই বৰ্ষৰ আপোনালোকে তুলনাটো কৰক তাৰপিছত আপুনি ডিফাৰেন্টটো দেখিব ঠিক আছে কাট অফটো আপোনালোকে বহুতে যি কমেন্ট কৰে আপোনালোকক জনাই দিছোঁ এইটো কোনো ধৰণৰ নিৰ্ধাৰিত কাট অফ নহয় এইটো হৈছে অফিচিয়েলি 2025 বৰ্ষত ৰিলিজ কৰা হৈছে ৰাউণ্ডৰ কাট অফ ঠিক আছে কাৰ্বি আংলংটো চাব সায়েন্সৰ আনৰিজাৰ্ভ 45 OBC MOBC সকলৰ 35 STH 44 STP 34 SC 41 আৰু আপোনালোকৰ EWS 32 আৰু কাৰ্বি বুডু 39 আনৰিজাৰ্ভ যিটো নেকি আৰ্টছৰ 45 OBC MBC সকলৰ 38 STH 45 STP 30 SC 41 EWS 26 কাৰ্বি বুডু 33 কোনোবা এখন আপোনালোকৰ ডিষ্ট্ৰিক্টত হাইষ্ট কাট অফ যাব পাৰে আৰু লোৱেষ্ট কাট অফ যাব পাৰে ঠিক আছে শ্ৰীভূমি হৈছে আপোনালোকৰ সায়েন্সৰ আনৰিজাৰ্ভ 52 OBC MBC সকলৰ 47 STP 47 SC 48 EWS 44 নেক্সট হৈছে আৰ্টছৰ 49 আনৰিজাৰ্ভ OBC MOBC সকলৰ 40 STH 25 STP 17 SC 44 PWD 16 EWS 45 নেক্সট হৈছে আপোনালোকৰ ইয়াতে চাব আপোনালোকে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আপোনালোকে সায়েন্স 60 আনৰিজাৰ্ভ OBC MOBC সকলৰ 51 STP 52 SC 56 PWD 50 EWS 58 কাৰ্বি বুডু 39 আনৰিজাৰ্ভ আৰ্টছৰ হয় 49 OBC MOBC সকলৰ 41 STP 39 SC 38 PWD 29 EWS 38 কাৰ্বি বুডু 35 নেক্সট হৈছে আপোনালোকৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আপোনালোকে চাই ল'ব এইটো সায়েন্স আনৰিজাৰ্ভ 53 OBC MOBC সকলৰ 49 6 ST আপোনালোকৰ 8 24 STP 51 SC 47 PWD 27 EWS 37 নেক্সট হৈছে আৰ্টছৰ আপোনালোকৰ আৰ্টছ বা কমাৰ্চৰ আনৰিজাৰ্ভৰ 46 OBC MOBC সকলৰ 39 STH 25 STP 42 SC 41 PWD 13 EWS 38 বহুতে মোক সুধিছিলে EWS ৰ কিমান কাট অফ যায় কি কোনোবাখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি যায় আৰু কোনোবাখন ডিষ্ট্ৰিক্টত আটাইতকৈ কমো যায় সেইবাবে আপুনি নিজৰ ডিষ্ট্ৰিক্টখন আপুনি কমেন্ট যোগে জনাই দিব ঠিক আছে নাম্বাৰ আৰু আপোনালোকৰ যিটো নেকি ডিষ্ট্ৰিক্ট ঠিক আছে কোনখন ডিষ্ট্ৰিক্টত আপোনালোকে এক্সামিনেশ্যন দিছিলে নেক্সট আছে মৰিগাঁও ডিষ্ট্ৰিক্টত আপোনালোকে চাব সায়েন্সটো আনৰিজাৰ্ভৰ 56 OBC MOBC সকলৰ 40 STH 49 STP 48 SC 49 PWD 39 EWS 41 আৰ্টছৰ বা কমাৰ্চৰ আনৰিজাৰ্ভ 52 OBC MOBC সকলৰ 45 STH 33 STP 47 SC 46 PWD 25 EWS 34 আপোনালোকে চাব নগাঁও ডিষ্ট্ৰিক্টত আপোনালোকৰ সায়েন্সৰ আনৰিজাৰ্ভ 51 OBC MOBC সকলৰ 38 STH 32 STP 33 SC 47 EWS 31 নেক্সট হৈছে আপোনালোকৰ আৰ্টছৰ আনৰিজাৰ্ভ 46 OBC MOBC সকলৰ 43 STH 30 STP 36 SC 45 PWD 21 EWS 33 নেক্সট হৈছে আপোনালোকৰ নলবাৰী ডিষ্ট্ৰিক্টত আপোনালোকে চাব সায়েন্সটো আনৰিজাৰ্ভ 62 OBC MOBC সকলৰ 48 আৰু STP 54 SC 57 EWS 53 আনৰিজাৰ্ভ 49 এইটো হৈছে আপোনালোকৰ আৰ্টছৰ আনৰিজাৰ্ভ 49 OBC MOBC সকলৰ 40 STP 42 SC 45 PWD 26 EWS 40 নেক্সট হৈছে চৰাইদেউ ডিষ্ট্ৰিক্টত আপোনালোকে চাব সায়েন্সৰ আনৰিজাৰ্ভ 55 OBC MOBC সকলৰ 49 STH 48 STP 48 SC 33 নেক্সট হৈছে আপোনালোকৰ আৰ্টছৰ আনৰিজাৰ্ভৰ 52 OBC MOBC সকলৰ 48 STH 24 STP 31 SC 43 EWS 28 নেক্সট হৈছে বিশ্বনাথ এইখনে আছিল এই ভিডিঅ'টিৰ শেষৰ ডিষ্ট্ৰিক্টখনৰ কাট অফ আপোনালোকে চাই ল'ব ইয়াতে মই শেষৰ ফালে আপোনালোকক আৰু দুটামান কথা জনাম আপোনালোকে শেষলৈ চাই থাকিব ঠিক আছে বিশ্বনাথৰ আপোনালোকে চাব সায়েন্সৰ আনৰিজাৰ্ভৰ 51 OBC MOBC সকলৰ 48 STH 42 STP 47 SC 37 EWS 37 আৰ্টছৰ বা কমাৰ্চৰ হৈছে আপোনালোকৰ আনৰিজাৰ্ভ 48 OBC MOBC সকলৰ 44 STH 26 STP 39 SC 40 PWD 19 EWS 36.50 ঠিক আছে কিছুমান ক্ষেত্ৰত মই কোনো এখন ডিষ্ট্ৰিক্টত কোৱা নাই পইণ্টকেইটা আপোনালোকে পইণ্টকেইটা চাই মেলি ল'ব ঠিক আছে আপোনালোকক মই এই যিখিনি কাট অফ জনাই দিলোঁ ইয়াতকৈ হয়তো 2-1 বেছি হ'ব পাৰে হয়তো কোনোখন ডিষ্ট্ৰিক্টত ইয়াতকৈ কম হ'ব পাৰে হয়তো বেছি হ'ব পাৰে ঠিক আছে এইটো আপোনালোকৰ বাবে 3 আগষ্টত আহিব অফিচিয়েলি আপোনালোকৰ ৰাউণ্ড 1 কাট অফটো আপোনালোকক মই সেইদিনাখনো এটা ভিডিঅ' বনাই দিম আজি যেনেকুৱা ধৰণে আপোনালোকক দি দিলোঁ ইয়াতে আপোনালোকে যদিহে আপোনালোকৰ এইখিনি ৰেঞ্জত আছে ঠিক আছে আপোনালোকৰ যদি 45ৰ পৰা আপোনালোকে যদি 65ৰ ৰেঞ্জত আছে তেনেহ'লে আপুনি নিশ্চয় ফাৰ্ষ্ট ৰাউণ্ডতে আপোনালোকে চিট পাবলৈ সক্ষম হ'ব আৰু ডাইটো পাব ঠিক আছে ভিডিঅ'টো ভালদৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ